নমস্কাৰ বন্ধুসকল, আজি তাত আপোনালোকক স্বাগতম জনাইছোঁ। আজি বিশেষ ভিডিঅ'টো হ'ল বন্ধুসকল, মানে মই লাইটৰ পোহৰৰ পৰা এখন মানে কি কয় বেলেগ ভিডিঅ' মানে বিশেষ ভিডিঅ' যিহেতু, গতিকে আজি বন্ধুসকল পিছফালে পেণ্ডেল লাগিছে, গতিকে বিয়া বন্ধুসকল মানে মামাহঁতৰ বাইদেউ বিয়া, গতিকে সেই বিয়া উপলক্ষে আপোনালোকক কিছুমান ক্ৰিয়েটিভ কিবা কিবি বন্ধুসকল বিয়াৰ স্মৃতি ৰখাৰ উদ্দেশ্যে ভিডিঅ' এটা বানাই ষ্টাৰ্ট কৰিছোঁ। গতিকে বন্ধুসকল আপোনালোকক বিয়াখনলৈ লৈ যাওঁ আৰু সেই ৰাতিৰ বিয়াখনৰ কিছু অংশ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকিব, অলপ স্কিপ নকৰা কৰি। গতিকে চব মোৰ লগত সোনকালে। আৰু বন্ধুসকল এয়া হ'ল মোৰ মামা, মানে ইহঁতৰ মামা, গতিকে সৰু মামা বিয়া উপলক্ষে কিবা কৈ দিয়া। বিয়া মানে ধুনীয়া চলি আছে, এতিয়া মানুহ আহি আছে তো মানে কোনো টেনশ্যন নাই আৰু চলি যাব। ৰাতি বিয়াতে যে কি খোৱা হ'ব ৰাতিৰ কাৰণে মানে মাছ মাংস মানে বিভিন্ন ধৰণৰ আইটেম আছে আৰু সেইখিনি আৰু ভিডিঅ' এটা চাবা ক আৰু গতিকে ভিডিঅ'টো ভাল লাগিলে চাই দিব, সেইখিনি বেয়া লাগিলে নাচাব। বেয়া লাগিলে নাচাব, কি কথা আছে। গতিকে আমি ভিতৰত যাওঁ আৰু বিয়াখন দেখাম। আৰু বন্ধুসকল বিয়া উপলক্ষে মানে আহি হেনে কিছুমান মইনাক লগ পালোঁ মানে, গতিকে এখেত হ'ল মোৰ বৌ। গতিকে হাজৰ বাৰে বিয়া চিয়া কৰি লৈছোঁ, ৰাতি চাতি পুৱাই কিবা এটা ভিডিঅ' বনাইছিলোঁ, পাউচটো কিবা দিছিলোঁ। আৰু এইজন হ'ল মইনা তাৰ পুৰা ধৰি লওক কিবা কৈ দিবা। ভাল লাগিছে আৰু তোমাক লগ পাই। আৰু এইফালে হ'ল বৌ, কিবা কৈ দিয়া। ভাল লাগিছে। আৰু মানে বিয়াত মানে কইনা ওলাই আহে নাই, যদিও মানে আমাৰ কেমেৰামেন ৰেডি হৈ আছে, মানে কইনা ওলাক অৱস্থা। আৰু কিবা ক'বা যদি কৈ দিয়া। আমাৰ ভাই ভাল ভিডিঅ' বনাই, ইয়াৰ চেনেলটো চাব ভালকৈ, লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। ভাল ভিডিঅ' বনাই যিহেতু, মৰম দিব আপোনালোকে। থেংক ইউ। গতিকে কোৱাখিনি কিমান প্ৰশংসা কৰিল নাজানো। আৰু পিছফালে মানে মঞ্চ ৰেডি হৈ আছে, টিকলা চিকলা কিবা কিলা চলি থকা নাচি আছে। গতিকে কৈ দিয়া কিবা মইনা, কেনে লাগছে আজি? ভাল লাগছে, ভাল লাগছে। আৰু এয়া মানে কইনা নাইলেও মানে ৰেডি হৈ আছে পুৰা। অৱশেষত আমাৰ কইনা ওলাই আহিল বন্ধুসকল, আৰু কইনা আহি মানে নিজৰ মঞ্চখনত উঠি ল'ল, আৰু আমি এনেকৈ দৰ্শক হৈ মানে ৰৈ আছোঁ, মানে কইনাক চাই আছোঁ। আৰু কোনোবা ধুনীয়া ছোৱালী আহিছে নেকি বুলি মানে মই পিছৰ পৰাই অনুসন্ধান কৰি আছোঁ। এয়া মানে মানুহ আহি আছে, কইনাক উপহাৰ দি আছে বন্ধুসকল, আৰু এনেকৈ আমাৰ বিয়া চলি আছে। আৰু বন্ধুসকল সেই বিশেষ বিয়াখনত আহি এনে একদম কইনাৰ ওচৰত বহি ল'লোঁ। কইনা কিবা এটা কিবাহত এই গাৰ্হস্থ্য জীৱনত অলপ কৰি দিবি তো, শুভকামনা থাকিল মোৰ ফালৰ পৰা। আৰু আপোনাৰ ফালৰ পৰা কিবা এটা কৈ দিয়া। ধন্যবাদ। কালি বাৰে নতুন জীৱন এটা পাবি, আজিৰ পৰা পালি নতুন নতুন অভিজ্ঞতা পাবি। গতিকে তাৰ উপলক্ষে কিবা এটা ভাল লাগি আছে। মানে কইনা হৈ কেনে লাগে? মানুহ দুনুহ আহে প্ৰথমবাৰৰ কাৰণে, ভাল লাগে, তাৰপিছত ভয়ো লাগে। হ'লেও আজি মেকআপ চেকআপ কৰিলেও বেছি ধুনীয়া দেখা হৈছে, নিচিনা বেলেগ হৈ গৈছে আজি। গতিকে এইখিনিয়ে আৰু বন্ধুসকল মানে ইয়াতে মানে ভাতৰ আয়োজন চলি আছে বন্ধুসকল, মানে মানুহ ফুল বন্ধুসকল, সন্ধিয়া মানে বহুত মানুহ বন্ধুসকল ইয়াতে। গতিকে বিয়াখন হৈ আছে বন্ধুসকল, বিয়াখনৰ এড্ৰেছ দিম, আপুনি আহিব বন্ধুসকল। বিয়াখন হৈ আছে বন্ধুসকল কামৰূপৰ নগৰপেৰা নামৰ ঠাইত বন্ধুসকল। আৰু এয়া মইনাহঁতক ভাত খাবলৈ দিছোঁ, আৰু মই এনেকৈ কেমেৰা কৰি আছোঁ। আৰু এয়া চাওক, আমি বিয়াত আহি এনে ডনক লগ পালোঁ। এয়া হ'ল চকা ডন, আৰু এয়া হ'ল কিবা ডন এটা। গতিকে ডন তুমি কৈ দিয়া। তই কি হত ডন? গাড়ী চাড়ী আহি গৈছে ডন, পিছে অলপ। এই ডনে বম খুজি খুজি পাগলা হৈ গৈছে, 2 পেকেট বমৰ 4টা বম ভাগত পাইছে। আৰু বন্ধুসকল মানে বৰ্তমান মানুহ দুনুহ শেষ হৈ গ'ল, আৰু বন্ধুসকল বৰ্তমান নৃত্যৰ পৰ্ব চলি আছে। মানে বন্ধুসকল মাহীহুন মানে অলপ নাচি আছে বন্ধুসকল, নাচ গান কৰি আছে, আৰু আপুনি ভিডিঅ'টো অলপ উপভোগ কৰক। এনেকৈ মানে
মানে নৃত্য চলি থাকোঁতে বন্ধুসকল দৰা আহি গ'ল আৰু দৰা আহিছে বন্ধুসকল সুদূৰ গুৱাহাটীৰ পৰা আৰু গুৱাহাটীৰ পৰা আহি কিবা ফেনা চেনা মাৰি দিলে আমাক আৰু বন্ধুসকল এনেকৈ দৰাৰ পৰ্ব চলি আছে বন্ধুসকল মামাই মানে চাকি বন্তি লৈ মানে দৰাক আদৰোৱাৰ প্ৰস্তুতি মানে কি কয় জাঙৈক মানে আদৰোৱাৰ প্ৰস্তুতি মানে আৰু এয়া দৰা সোমাই যাই আছে উজত থুজত খাই বন্ধুসকল আৰু এনেকৈ মানুহবোৰ আহিছে মই সন্ধানত আছোঁ ধুনীয়া ছোৱালীৰ আৰু বন্ধুসকল যিয়ে নহওক আহি এনে দৰাই মানে পুৰা পাতিত বহি গ'ল বন্ধুসকল মানে কি কয় বিয়া কৰাবতো আজি বন্ধুসকল গতিকে কেমেৰামেন ৰেডি হৈ আছে আৰু ময়ো ৰেডি এনেকৈ অলপ ভিডিঅ' কৰাত গতিকে মোৰ সময় নাই যদিও মানে ভিডিঅ' কৰি আছোঁ আৰু কইনা ওলাই গ'ল তৎক্ষণাত আৰু ইয়াৰ হোমৰ জুইত চলি আছে বন্ধুসকল আৰু এটি গান মোৰ মনত পৰি গ'ল জনম জনম তোমাৰে হৈ ৰম কচম তোমাৰে হৈ ৰম এই গানটো আৰু আজিৰ পৰাই যুগ্ম জীৱনৰ আৰম্ভণি হৈ যায় বন্ধুসকল এদিন তুমি মই এনেকৈ মানে যুগ্ম জীৱনৰ পাতনি মেলিম বুলি ভাবিছোঁ বন্ধুসকল আৰু সেইপিনে মানে হোমৰ জুই চলি আছে বন্ধুসকল মানে এনেকৈয়ে মানে আমাৰ বিয়াখন শেষ পিনৰ পৰা আহি গ'ল বন্ধুসকল আৰু অৱশেষত মানে আমাৰ দৰা কইনা মানে যাবলৈ ওলাল বন্ধুসকল এয়া গাড়ী চাড়ী ৰেডি হৈ আছে বন্ধুসকল তাতকৈ দুখ লগা সময় বন্ধুসকল বহুত দুখ লাগে এইখিনি মুহূৰ্তত মানে যি ঘৰৰ পৰা কন্যাজনী ওলাই যায় মানে ঘৰৰ জীয়ৰী এজনী মানে কন্যাদান মানে মহৎ দান বুলি কয় বন্ধুসকল আৰু এনেকৈয়ে মানে কইনা গুচি গ'ল আমাক দুখ ভাল হওক শুভ হওক মানে বাইদেউ ভিনদেউৰ জীৱনটো বন্ধুসকল আৰু এনেকৈয়ে আমি মানে চাই ৰ'লোঁ বন্ধুসকল মানে